এইখিনি হ'ল চাহ গছৰ ঠাৰি। আৰু চাহ গছ এজোপা হ'বলৈ প্ৰথমতে আমি নাৰ্চাৰীত কি পদ্ধতিৰে কাটিং কৰা হয় এয়া চাওঁ আহক। এয়া দেখিছে কাটিং কৰা সৰু সৰু ডালবিলাক, মানে পাত এখিলা আৰু অলপমান এডোখৰ ডাল থাকে, এডোখৰ কেনেকৈ মাটিত গুজি দিয়া হৈছে। এইখিনি এই বিশেষ এটা ৰোটন বা ৰোটেক্স এনেকুৱা নামৰ এটা মিশ্ৰণত পানীত অলপমান মিলাই লৈ পিনে ইয়াত ডুবাই লোৱা হয়। এই গোটেইখিনি যিখিনি লগাইছে দেখিছে, এইখিনি গোটেইখিনিকে ডুবাই লোৱা হৈছে। ডুবাই ল'লে সোনকালে শিপা ওলায়। আৰু ইয়াত দেখিছে কেনেধৰণে এই ঠোঙাবিলাকত লগাই দিয়া হৈছে। এই পাতখিনিক এটা নিৰ্দিষ্ট দিশতহে ৰোপণ কৰা হৈছে, অৰ্থাৎ সূৰ্যৰ পোহৰটোৱে পাতখিনিৰ ওপৰত ধুনীয়াকৈ পৰিব লাগিব, এইটো মন কৰা হৈছে। আৰু এইখিনি দেখিছে ইমানখিনি অংশ ৰাখি আৰু এই পাতখিলা কাটি দিয়া হয়। ইয়াত দেখিছে কেনেকৈ কাটিছে, চাই লওক। এয়া আৰু এইডোখৰ কাটি পিনে আকৌ ইমানটো চাইজত কাটি পিনে পাতখিনি বনোৱা হয়। আৰু এই পিছত পাতখিলা আধাতে কাটি দিয়া হয়। এইটোৱেই আৰু ইয়াৰ পিছত এই পাতখিলা আধাত কাটি দিয়া হয়। আৰু দেখিছেনে, এইটো সি সৰু আগটো ওলাইছে, সেইটো কাটি পিছত গছ এজোপা হৈ যাব। সিফালে ডাল মেলি পিনে পিছত গছ হ'বগৈ।